নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল যোৱাকালি আছাম পুলিচৰ ৰিজাল্ট দিলে কিন্তু বহুত ল'ৰা ছোৱালী পাছ কৰিলে আৰু বহুতৰ বেয়া হৈছে। কিন্তু এটা কথা এতিয়া পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে 2134টা পদত ABUB যোনটো ৰিক্ৰুটমেণ্ট ওলাইছিল 2021 চনত সেই ৰিক্ৰুটমেণ্টটো দি থৈছে কিন্তু পাছ কৰাখিনিয়েতো এতিয়া সেই পষ্টটো এনেই বন্দী কৰি থ'ব। সেনেকুৱা হ'লেতো নহ'ব ন। তেন্তে যোনখিনি ল'ৰা কষ্ট কৰিছে এতিয়ালৈকে চাকৰি পোৱা নাই 4-5 বছৰ এতিয়া দৌৰি আছে হতাঘাত ভুগি আছে সেই ল'ৰা ছোৱালীখিনিকতো চাকৰি দিব লাগিব ন। সিহঁতে অকল সেই পষ্টটোত যে বন্দী কৰি থ'লে নহ'ব নহয়। সিহঁতে এতিয়া সেই পষ্টটোত পাই গ'ল। এতিয়া এই পষ্টটো যদি পাই যায় এই পষ্টটোতো এনেই বন্দী হৈ থাকিব। মানে ভিডিঅ' বনোৱা এটা উদ্দেশ্য যে এতিয়া 6662টা পদত যোনখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিলে সেই ল'ৰা ছোৱালীখিনিয়ে ৰিটেন এক্সাম 2134টা পদতো দি থৈছে। কিন্তু সেই যোনখিনি পাছ কৰা ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনিক কেঞ্চেল কৰিব লাগে চৰকাৰে। স্পষ্ট কথা কেঞ্চেল কৰিব লাগিব, কিয়নো সিহঁতেতো সেইটো পষ্টত সিহঁতক ক্লিয়াৰ হৈয়ে গ'ল, চাকৰি হৈয়ে গ'ল। কিন্তু এই পষ্টটো এনেই বন্দী কৰি থ'লে নহ'ব নহয়। আৰু বহুত নিবনুৱা ল'ৰা ছোৱালী আছে 35খন ডিষ্ট্ৰিক্টত কিমান ল'ৰা ছোৱালী আছে চাকৰি নোপোৱাকৈ। কিন্তু সিহঁতে এনেই পষ্টবিলাক বন্দী কৰিলে নহ'ব নহয়। এতিয়া নোপোৱা ল'ৰাখিনিয়ে পাব সেইখিনি পষ্টত। সিহঁতক চিলেকশ্যন কৰি কিনি ভালকৈ চালি জাৰি চাই কোনখিনি ল'ৰা ছোৱালীয়ে 6662টা পদত চাকৰি পালে আৰু আগন্তুক যোনটো এক্সাম হৈ গ'ল সেই আগন্তুক এক্সামটোত আকৌ দি থৈছে নেকি সিহঁতে সেইখিনি চালি জাৰি চাই ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি পাছ কৰা ল'ৰাখিনিক কেঞ্চেল কৰাটো মেইন উদ্দেশ্য এইটো চৰকাৰৰ। তেতিয়াহে নিবনুৱা ল'ৰাখিনিয়ে চাকৰি পাব। নহ'লেতো সিহঁতে সেইটোতো পালেই, কিন্তু এইটোতো যদি পষ্টটো এনেই বন্দী কৰি থৈ দিয়ে সিহঁতেতো সেই পষ্টত পায়, এইটোতো পষ্টততো সিহঁতে নাহে। আৰু তো লগে লগেতো ৰিজাইন দিব পাৰিব নো চাকৰিত, আৰু যিকোনো এটা পষ্টতহে সি চাকৰিটো পাব। কিন্তু এই পষ্টটোততো নাহে সিহঁতে। সি সেইটোত হৈয়ে গ'ল তাৰ এই পষ্টত আহিব দৰকাৰ নাই নহয় তাৰ। কিন্তু এই পষ্টটোতো এনেই বন্দী হৈ থাকিব তাৰ কাৰণে। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যে মই 6662টা পদৰ যোনখিনি ল'ৰা ছোৱালীয়ে APR গাৰ্ডমেন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ APR যোনখিনি ল'ৰা ছোৱালী পাছ কৰিলে সেই ল'ৰা ছোৱালীখিনিয়ে ইয়াতো দি থৈছে, পাছ কৰি থৈছে। কিন্তু পাছ কৰা ল'ৰাখিনিও ৰিটেন এক্সাম চাই সিহঁতক কেঞ্চেল কৰিব লাগে, কিয়নো সিহঁতেতো এটা এক্সাম দিলেই পাছ কৰিলে অলৰেডি, এইটোতো এনেই বন্দীহে কৰি থ'ব। সিহঁতেতো ইয়াত জইনিং নকৰেই। তাৰ ভিডিঅ'টো সেইবাবে বনাইছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীলৈ সকলোলৈ, যাতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটো ল'ৰা চাকৰি পায়। তাৰ ভিতৰত আপুনি এজন হওক আৰু ময়ো এজন হওঁ, সেইবাবে ভিডিঅ'টো বনাইছোঁ। মানে এনেকুৱা নকৰিলে মানে আমাৰ নিবনুৱা ল'ৰাখিনি কাহানি চাকৰি নাপায়। যোনখিনি পাছ কৰা যোগ্যতা আছে সেইখিনিয়ে চাকৰিটো অকল বন্দী কৰি থ'ব, ল'ৰা ছোৱালীখিনি আলৈ আথানি হৈ খাব নাপায় মৰিব লাগিব। এইটো মেইন পইণ্ট, এইটো চৰকাৰৰ গুৰুত্ব দিয়াটো মেইন উদ্দেশ্য। আৰু কিনো ক'ম, তাৰ বাবে ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীলৈ, তেতিয়াহে আমি চাকৰি পাম। নহ'লে মানে এনেকেই হতাঘাত ভুগি এনেকেই মৰিব লাগিব। জয় আই অসম, জয় অসম পুলিচ।